ফ্ৰেণ্ডছ আৰু আজি আমি উপস্থিত আছোঁ জীৱন নদীৰ ঢৌৰ ছেটআপ এটাত আৰু শ্বুটিং কলটাইম আছিলে 8টা বজাত কিন্তু আমাৰ আৰ্টিষ্ট অকণমান টাইম লাগিছে আহিবলৈ আমি চাহ খালোঁ এতিয়া দুবাৰমান চাহে খালোঁ আৰু ভাত ৰেডি হৈছে ব্ৰেকফাষ্টৰ ভাত ৰুটিজনে দি খায় এই ছেটআপটো আপোনালোকক দেখাইছে অকণমান আজি আমি উপস্থিত আছোঁ জীৱন নদীৰ ঢৌ চিৰিয়েলখনৰ ছেটআপত আৰু যিহেতু মোক আপোনালোকে দেখিয়ে পাইছে মোৰ আগৰ ভিডিঅ'বিলাক পাই আছে মেকআপ আৰ্টিষ্ট কিন্তু মই এইখনত আহিলে ইমান আৰামত এনেকৈ বহি পেলাই মই ওচৰত থিয় হৈ আছোঁ মানে আমি মেকআপ ক'ব গ'লে তেওঁ চব নিজে কৰে মই আৰ্টিষ্টৰ ভিতৰত বৰষাবাক পাইছোঁ প্ৰস্তুতিবাক পাইছোঁ যদিও প্ৰস্তুতিবাৰ কাম কৰিব যাওঁ কাটচিত কেতিয়াবা কিবা এটা চুব লগা হয় কিন্তু ইহঁত হৈছে একেবাৰে গোটেই খুটি নাটি মাৰি মেকআপ কৰিব জনা আৰ্টিষ্ট আৰু এক্টিং চাই থাকে তেওঁ কিন্তু কিমান ধুনীয়াকৈ নিজে গোটেই বস্তু ওলাই লৈছে মেকআপ কৰি মই কৈছোঁ কিবা লাগিলে হেল্প কৰিম খুব ধুনীয়াকৈ নিজে কৰি আছে